Hello everyone, welcome back to Mayuri Saikia YouTube channel. আৰু এইখিনিতে যদি আপোনালোকে এতিয়াও Mayuri Saikia চেনেলটো সাবস্ক্ৰাইব কৰা নাই জলদি আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি এটা পুনৰ নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছো। সোনাপুৰ আহি পাইছোহি খুব ধুনীয়া ৰিসৰ্ট এখনত আপোনালোকক আজি লৈ যাব বিচাৰিম তাতে Thank you. ঠিক আছে মই অৰ্ডাৰ দি আছোঁ কি পাই মই ভাবি লওঁ তাৰপাছত মই অৰ্ডাৰ দিম ইয়াত থাকি খুব ভাল লাগিছে আৰু এই ফেমিলি ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ বনাইছা দেই তোমালোকে তো সুধিব বিচাৰিছোঁ কিমান দিন হ'ল তোমালোকৰ এইখন আৰম্ভ হোৱা আপোনাৰ বৰ্তমান 5-6 বছৰ হৈ গৈছে অ'কে 5-6 বছৰৰ পৰা হৈছে এতিয়া বৰ্তমান ঠিকে আছেনে ঠিকে আছে লকডাউনত বহুত বস্তু বেয়া হ'ল অকণ অসুবিধাৰ সৃষ্টি হৈছে লকডাউনত আচলতে সকলোৰে তেনেকুৱা এটা চিটুৱেশ্যন হয় যি নহওক আজি এই পৰিৱেশটো অকণমান বৰষুণো দি আছে ভাল লাগিছে আহি তোমালোকৰ কেনেকুৱা ফুড পায় খানা কেনেকুৱা তোমালোকৰ ইয়াত ৰাখা মানে আমাৰ বহুত আপোনাৰ পৰ্ক চুঙা হয় পৰ্ক চিকেন পৰ্ক চুঙা দিয়া আছামিজ স্পেচিয়েলি আপোনালোকে ইয়াতে আছামিজ ডিছবোৰ পাব চুঙা দিয়া পৰ্ক আৰু চিকেন হওক মাছ ইয়াৰ স্পেচিয়েল কি হয় মাছ ইয়াতে পৰ্ক চুঙা পৰ্ক চুঙা চিকেনো তেনেকুৱা পায় নেকি অ'কে তাৰমানে ইয়াতে আপোনালোকে যদি বিচাৰে থলুৱা খানাৰ আপোনালোকে জুতি ল'ব পাৰিব আৰু ইয়াতে স্পেচিয়েলি এনেকুৱা যে আপোনালোকে এনেকুৱা নহয় যে বনাই থৈ দিয়ে এওঁলোকে হয়নে মই আগতেও গম পাইছোঁ কথাটো যে তেওঁলোকৰ স্পেচিয়েলি আপোনালোকে এনেকুৱা ফোন কৰিব পাৰে ফোন কৰি দিলে যিখিনি লাগে সেই পৰিমাণত তেওঁলোকে
একদম লোকেল ফুডখিনি আহি বনাই দিয়ে ইমিডিয়েট হয়নে কথাটো আৰু তোমালোকৰ কেনেকুৱা ফেচিলিটিজ আছে ৰুম সাৰ্ভিস আছে ৰুম আছে গতিকে ৰুমো আমি এতিয়া ৰুমলৈ যাম ৰুম আমাক দেখুৱাব তেওঁলোকে ভাল লাগিলে আমি এটা অৰ্ডাৰ দিম অলপ পাছত গতিকে কেনেকুৱা টেষ্ট হয় কিন্তু আমি খোৱাৰ পাছতে তোমাক কম দেই ঠিক আছে থেংক ইউ ইয়াত আহি সঁচাকৈ ভাল লাগিছে ইয়াত থকা ৰুমবোৰ ময়ো আহি পোৱা নাই আজি ফাৰ্ষ্ট টাইম ময়ো দেখিম আপোনালোকক ৰুমবোৰ দেখুৱাবলৈ বিচাৰিছোঁ লগত বাইদেউ এগৰাকীক লৈ যাম তেখেতে কৈ দিব কেনেকুৱা কি কেতিয়াবা আচলতে বৰ থাকিবলৈ মন যায় হয়নে গুৱাহাটীৰ ওচৰতে ধুনীয়া ঠাই বলক ৰুমকেইটা দেখুৱাওঁ আপোনালোকৰ এখন 5 বছৰমান হৈছে ন 20 বছৰত মানে কি আছিলে 20 বছৰ আছে এনেকৈ খাবাই আছে হয় নেকি কিন্তু মই আহি পোৱা নাই দেই যোৱা বছৰ লকডাউনৰ কাৰণে 1 বছৰ পৰা বন্ধ আপুনি কিমান বছৰ কৰি ৰাখিছে চাওকচোন সোণাপুৰতে ইমান ধুনীয়া এখন ৰিচৰ্ট হয়তো বহুতেই নাজানে ন ময়ো গম পোৱা নাছিলোঁ দেই ৰুম আছে এয়া দেখুৱাই দিছোঁ এই কাঠৰ এইবোৰ বাঁহেদি বনোৱা দেই বৰ ধুনীয়া থাকিবলৈ মন গৈছে মোৰ আজি নাথাকোঁ বৰ ধুনীয়া লাগিছে দেই আপোনালোকৰ বাৰু এইফালে কৈছোঁ আপোনালোকৰ বাৰু থাকিবলৈ মন গৈছে নি মোৰ কিন্তু সঁচাকৈ বহুত মন গৈছে থাকিবলৈ এইবোৰ বাঁহেদি ধুনীয়াকৈ বনাইছে আৰু ৰুমবোৰ ইমান ধুনীয়াকৈ ৰাখিছে সঁচাকৈ কওঁনে মোৰ কিন্তু থাকিবলৈ বৰ মন গৈছে দেই আপোনালোকক বৰ ধুনীয়া লাগিছে আজি ইমান ধুনীয়াকৈ আছে এই ৰুমবোৰৰ ভাড়া কেনেকৈ লয় 2500 পৰা ষ্টাৰ্টিং হৈ যায় 2500 পৰা ন ঠিকে আছে আপোনালোকে যদি কোনোবাই ইচ্ছা কৰিছে আহিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডছ অফ ফেমিলিৰ লগত আহি এদিন থাকি যাব পাৰে মোৰ কিন্তু আজি বহুত মন গৈছে থাকিবলৈ কিন্তু আজি নাথাকোঁ দেই আজি থাকিমেই নেকি এনেকুৱা লাগিছে দেই নাজানো আৰু কি হয় এইটো এটা ৰুমত সোমালোঁ ইয়াতে 5টা ৰুম আছে গোটেইকেইটা ৰুমেই ধুনীয়া আৰু এটা ৰুম এতিয়া আমি ওপৰলৈ যাম সেই ৰুমটো আপোনালোকক দেখুৱাম ব'লক ইমান ধুনীয়া লোকেশ্যন আপোনালোকক অকণমান দেখুৱাইছোঁ সঁচাকৈ চাওকচোন ঘৰটো এনেকুৱাকৈ আমি যদি এটা কৰ্ণাৰ তেনেকুৱা এখন আমাৰ খিৰিকী থাকে কিমান ধুনীয়া লাগিব ন ভাল লাগিছে অকণমান চাইছোঁ ইফালে গোটেই পাহাৰখন ওচৰত দেখা পায় ভাল লাগিছে আৰু এতিয়া বেলকনিলৈ লৈ যাম আপোনালোকক ইমান ডাঙৰ বেলকনি বঢ়িয়া ইমান ধুনীয়া বেলকনি মইতো এদিন থাকিমেই আপোনালোকৰ কথা নাজানো আপোনালোকে আহেনে নাই মই থাকিম কিন্তু দেই ইমান বেছি ভাল লাগিছে কেতিয়াবা যদি ইয়াতে বাৰ্থডে হওক যিকোনো অকেজনো আমি চেলিব্ৰেট কৰিব পাৰোঁ ইমান ডাঙৰ বেলকনি এটা ৰুমৰ সমান বহুত বেছি নিজকে ৰিলেক্স ফিল কৰিছোঁ আজি ইয়াত আহি আৰু ঠাইখিনিতো ধুনীয়াই লগতে ধুনীয়াকৈ বনাইছেও আপোনালোকে দেখিছে চাগে আৰু বেলুনো লগোৱা আছে ৰিলেক্স হৈ গ'লোঁ আজি মনটো বহুত ভাল লাগি গ'ল বহুত দিন ওলাই অহা নাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট যোগে মোক জনাব এইকেইটা মই ক'ব বিচাৰিছোঁ যিসকলে এই ভিডিঅ'টো চাই আছে ময়ূৰী শইকীয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব ভিডিঅ'সমূহ আৰু কেইবাটাও ভিডিঅ' আহি আছে ব্লগ কৰি আছোঁ যিহেতু আৰু কেইবাটাও আহি আছে কামিং চুন মোৰ গীতবোৰো আহি আছে আপোনালোকে কমেণ্ট কৰিলে গম পাম আৰু এই লোকেশ্যনটো চাই কেনেকুৱা পালে আপোনালোকে জনাব এতিয়া আমি আৰু এটা নতুন লোকেশ্যনত ইয়াৰে ধুনীয়া দেখুৱাব বিচাৰিছোঁ
আপোনালোকেও আহিব গুৱাহাটীৰ একদম ওচৰতে সোণাপুৰতে হয় আহিব থাকিবও পাৰিব ধুনীয়া ধুনীয়া খানাও খাব পাৰিব যি মন যায় স্পেচিয়েলি যিটো চুঙা দিয়া চিকেন সেইটো তোমালোকলৈ চবলৈ বহুত বহুত ধন্যবাদ বহুত ধুনীয়া বাইদেউ ৰুম দেখাইছে আপুনিও ধুনীয়া বনাইছে গোটেইবোৰলৈ বহুত বহুত ধন্যবাদ থাকিল চ' ময়ূৰী শইকীয়া ইউটিউব চেনেলটো সকলোৱে পুনৰবাৰ ছাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আকৌ মই আজিলৈ বাই বাই ধন্যবাদ